সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ আজিৰ সভাত উপস্থিত থকা মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ অন্যান্য বিষয়ববীয়াসকল, আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় সাংবাদিক বন্ধুসকল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আজি এই বিশেষ জলপানী লাভ কৰিবৰ কাৰণে সক্ষম হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অৱশ্যে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকাৰ কাৰণে আজি এই সভাখনত আমাক জানিবলৈ দিছে যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কম আছে আৰু অভিভাৱকৰ সংখ্যা যথেষ্ট পৰিমাণে আমি দেখিছোঁ। আমি বিভিন্ন অভিভাৱকসকলক মই শ্ৰদ্ধা জনাইছোঁ। প্ৰথমে মই সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদৰ আমাৰ টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত এই সাহিত্য শাখিত পৰিষদখনে সোণোৱাল কছাৰী জাতিটোৰ সকলো দিশৰ বিকাশৰ কাৰণে যি প্ৰচেষ্টা আগবঢ়াইছে তাৰ বাবে মই সাহিত্য শাখিত পৰিষদৰ সমূহ কাৰ্যকৰ্তাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ ডক্টৰ বিনোদ চন্দ্ৰ বৰা ডাঙৰীয়া, তেখেত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত একেলগে আমি বহু বছৰ আজি প্ৰায় এটা দশকতকৈ বেছি আমি কাম কৰি আছোঁ। বৰ্তমান তেখেত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ তেখেতৰ নেতৃত্বত ভৱিষ্যতে এই নতুনকৈ জন্ম হোৱা এই বিশ্ববিদ্যালয়খনে কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ মানচিত্ৰত যাতে এই বিশ্ববিদ্যালয়খনক এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসম চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীসমূহক তেওঁলোকৰ স্ববিকাশৰ কাৰণে অৰ্থাৎ তেওঁলোকৰ নিজৰ জাতিটোৰ বিকাশৰ কাৰণে তেওঁলোকে যাতে নিজেই চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে চৰকাৰে এই স্বায়ত্ত শাখিত পৰিষদসমূহ গঠন কৰিছে। তাৰ ভিতৰত হ'ল মিচিং সাহিত্য শাখিত পৰিষদ হওক, সোণোৱাল কছাৰী সাহিত্য পৰিষদ হওক, ঠেঙাল হওক, এনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক হ'ল। আৰু আমি দেখিবলৈ পাইছোঁ যে মই নিজেও কেতিয়াবা গৌৰৱবোধ কৰোঁ, মই টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া তেওঁ একদম আৰম্ভণিৰ পৰা লাগি আছে, মোৰ ঘৰৰ ওচৰতে তেখেতৰ ঘৰ। আমি দেখিছোঁ যে তেখেতসকলে এই জাতিটোৰ সৰ্বাংগীন বিকাশৰ কাৰণে তেখেতসকলে যথেষ্ট পৰিমাণে চেষ্টা কৰিছে। এটা সময় আছিল যিটো সময়ত স্বায়ত্ত শাখিত পৰিষদ বুলি ক'লে কেৱল এই গাঁৱৰ অঞ্চলবিলাকত হাঁহ পোৱালি, গৰু পোৱালি বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জাল কিবা কিবি এইবিলাক কম্বল এইবিলাক বিতৰণ কৰা ধৰণৰ এটা অনুষ্ঠান আছে। কিন্তু আমি দেখিবলৈ পালোঁ যে টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত তেখেতসকলে এই সোণোৱাল কছাৰী জাতিটোৰ শিক্ষা দীক্ষাৰ যিটো দিশ সেই দিশটোৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰিছে। সোণোৱাল কছাৰী যিবিলাক মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে সেইসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰিছে। এটা সময়ত মোক দায়িত্ব অৰ্পণ কৰিছিলে যে এই সোণোৱাল কছাৰী যিবিলাক অলপ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক দিল্লীত নি তেওঁলোকক IAS কোচিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি নিজে সেই সময়ত দিল্লীলৈ গৈ প্ৰায় 10-15খন IAS কোচিং চেণ্টাৰ আমি তাৰ লগত মানে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি পেলাই ইয়াৰ পৰা আমি কেইবাজনো ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা টীমে সেই ছাত্ৰ ছাত্ৰীবিলাকক পৰীক্ষা ভাইভা লৈ পেলাই এটা ৰিটাৰ্ণ পৰীক্ষা ভাইভা লৈ সেই ছাত্ৰ ছাত্ৰীবিলাকক দিল্লীত অধ্যয়ন কৰিবৰ কাৰণে পঠাইছে। আৰু অতি সুখৰ খবৰ যে সেই তেওঁলোকে IASটো ক্লিয়াৰ কৰিব নোৱাৰিলেও অন্ততঃ তেওঁলোকে ACS ক্লিয়াৰ কৰিবৰ কাৰণে সক্ষম হয়। কেইবাগৰাকী ছাত্ৰ আজি কিছুদিনৰ আগতে
মই বিশ্ববিদ্যালয়লৈ যাওঁতে এজন তেওঁলোকৰ এজন মন্ত্ৰী আহিছিলে, এগৰাকী প্ৰট'কল অফিচাৰ পঢ়ি মই চিনিব পৰা নাছিলোঁ। এগৰাকী তাৰে তেওঁলোকৰ ইয়াৰ এছ বিষয়া ডিব্ৰুগড়ত পষ্টিং, তেওঁ আহি পেলাই ক'লে যে ছাৰ মোক আপুনি চিনি পোৱা নাই নেকি? আপোনালোকে যে আমাক এই চিলেকশ্যন কৰি দিছিল, আমি দিল্লীত পঢ়িবলৈ গৈছিলোঁ, এতিয়া মই এছ বিষয়া। মোৰ মনটো খুব ভাল লাগে যে আমি সেই সময়ত আমাৰ বিনোদ বৰা ডাঙৰীয়া আছিলে, তেখেতো আছিলে, আমি সেই সময়ত চিলেকশ্যন কৰি দিয়া সেই ছাত্ৰ ছাত্ৰীবিলাক এতিয়া তেওঁলোকে ডাঙৰ ডাঙৰ চৰকাৰী বিষয়া, ৰাজপত্ৰিত তেওঁলোক বিষয়া হ'বলৈ সক্ষম হৈছে। তেনেধৰণে এইবাৰো আমি তেওঁলোকক বহুকেইগৰাকী ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰি দিয়া হৈছে। বহু ভাল আমি ল'ৰা ছোৱালী আমি পাবলৈ সক্ষম হৈছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত তেওঁলোকেও এই বিভিন্ন ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব। আজি যদি আমি দেখোঁ যে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ লোক উজনি অসমৰ কেইখন জিলাতহে আজি আছে, ডিব্ৰুগড় হওক, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰকে ধৰি কেইখনমান জিলাতহে কেইবা লাখো সোণোৱাল কছাৰী সম্প্ৰদায়ৰ আমাৰ ব্যক্তি আছে, লোক আছে, বসবাস কৰে। কিন্তু আজি এই জাতিটো শ শ বছৰ ধৰি থকা এটা জাতি আজিৰ তাৰিখলৈকে কেৱল এজন IAS, ডাইৰেক্টলি এজন IAS বিষয়া সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে। হৰিশ সোণোৱাল, মোৰ যদি ভুল হোৱা নাই, হৰিশ সোণোৱাল। আপোনালোকে চিন্তা কৰক, এটা জাতি আজি ইমান বছৰ ধৰি থকা এটা জাতি, থলুৱা জাতি, ইয়াত সেই জাতিটোৰ মাজৰ পৰা আজিলৈকে কেৱল কিন্তু এজনে আমি IAS বিষয়া তৈয়াৰ কৰি ল'ব পাৰিছোঁ। আৰু অন্যান্য দেশত যদি আপোনালোকে চায় যে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আজিলৈকে আমি এজনো তৈয়াৰ কৰি ল'ব পৰা নাই। ভাল এজন পৃথিৱীৰ বিখ্যাত আমি চাইণ্টিষ্ট আমি আজিলৈকে এজনো তৈয়াৰ কৰি ল'ব পৰা নাই। ভাল সফল বোলে আমি ব্যৱসায়ী গোটেই ভাৰতবৰ্ষত নাম থকা আমি আজি এজনো তৈয়াৰ কৰি ল'ব পৰা নাই। ভাল বোলে আমাৰ চিনেমা বনোৱা এজন প্ৰডিউচাৰ আমি আজি এজনো তৈয়াৰ কৰি ল'ব পৰা নাই। গতিকে আমি আজি ক'ত আছোঁ সেই কথাটো কিন্তু আমি প্ৰত্যেকে আমি নিজকে এছেছ কৰা সময় আহি পৰিছোঁ। আমি যেতিয়া বিভিন্ন সময়ত এই গাঁওবিলাকলৈ যাওঁ তেতিয়া মই বিভিন্ন ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতোঁ যে তোমালোকে কি পঢ়ি আছা, কি কৰি আছা, ক'ত পঢ়ি আছা, ৰিজাল্ট কি, এই কথা পাতি পেলাই যেতিয়া মই এটা হতাশাজনক আমি ছবি দেখিবলৈ পাওঁ। এই নতুন প্ৰজন্মৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে এই পঢ়া শুনাৰ দিশটোৰ প্ৰতি যিমান গুৰুত্ব আৰোপ কৰিব লাগে সেইটো কিন্তু আমি দেখিবলৈ পোৱা নাই। সৰহ সংখ্যক ল'ৰা ছোৱালী গাঁৱত বিভিন্ন ধৰণৰ সৰু সৰু এইবিলাক কামত ব্যস্ত থাকিলে তেওঁলোকে কেতিয়াও পঢ়া শুনাৰ দেশত তেওঁলোকে আগবাঢ়িব আমি দেখিবলৈ নাপাওঁ। তাৰে বহু সংখ্যক ল'ৰা ছোৱালীয়ে তেওঁলোকে নিচাযুক্ত বস্তু খাই পেলাই তেওঁলোকে সময় অতিবাহিত কৰে, কোনোবাই বাঁহ তলত তাচ খেলি পেলাই সময় অতিবাহিত কৰে। এইবিলাক শুনিবলৈ বেয়া, কিন্তু এইটো বাস্তৱ কথা। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰায় 5,000 ছাত্ৰ ছাত্ৰী পঢ়ে, তাত কিন্তু সোণোৱাল কছাৰী সম্প্ৰদায়ৰ 100জন ছাত্ৰ ছাত্ৰী পঢ়ি থকা ল'ৰা নাই, তাত 10জন ল'ৰা গৱেষণা কৰি থকা ল'ৰা নাই, তাত অধ্যাপনা কৰি থকা বোলে 10জন ল'ৰা এছিষ্টেণ্ট প্ৰফেচৰ হওক প্ৰফেচৰ নাই 10জন। তাৰমানে আমি যেনেকৈ ধৰণে আগবাঢ়ি যাব লাগিছিল সেই ক্ষেত্ৰত আমি আগবাঢ়ি যাব পৰা নাই। গতিকে সেই গোটেইখিনি আগবাঢ়ি যাবৰ কাৰণে, আমি আগবঢ়াই লৈ যাবৰ কাৰণে সোণোৱাল কছাৰী সাহিত্য সাহিত্য পৰিষদে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইটো অতি প্ৰশংসনীয় পদক্ষেপ। আমি ভাবোঁ, মই নিজকে ভাবোঁ যে মানুহক জীয়াই থাকিবৰ কাৰণে অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই তিনিটা বস্তুৰ উপৰিও আৰু এটা যদি আমাক বস্তুৰ প্ৰয়োজন হ'ল সেইটো হ'ল শিক্ষা। কাৰণ এটা জাতিক বা এজন ব্যক্তিক আগবঢ়াই লৈ যাবৰ কাৰণে শিক্ষাৰ অবিহনে কিন্তু আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। আৰু সেয়েহে হয়তো ব্ৰিটিছবিলাকে যেতিয়া আমাক শাসন কৰিছিলে তেওঁলোকে আমাৰ ভাৰতীয় মানুহক শিক্ষা দীক্ষাটোৰ ওপৰত গুৰুত্ব দিয়া নাছিল। নকৰাৰ কাৰণটো এইটোৱে আছিলে যে তেওঁলোকে অনুভৱ কৰিব পাৰিছিলে যে ভাৰতীয় মানুহবিলাক যদি শিক্ষা দীক্ষাৰে শিক্ষিত হৈ উঠে তেতিয়াহ'লে তেওঁলোকে এদিন হয়তো ব্ৰিটিছৰ বিৰুদ্ধে গৰজি উঠিব। গতিকে এই যে আমি নিজকে
সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে সকলো দিশতে যদি আমি আগবাঢ়ি যাবলৈ যদি আমি লগা হয় তেতিয়াহ'লে আমি আমাৰ শিক্ষাটো গ্ৰহণ কৰিবই লাগিব আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবই লাগিব আজি কিছুদিনৰ আগতে মই ধেমাজিলৈ গৈছিলোঁ বিভিন্ন সৰু ল'ৰা ক্লাছ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকৰ লগত মই তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন কৰিছিলোঁ আৰু ইণ্টাৰেকশ্যন কৰোঁতে ছাত্ৰ ছাত্ৰীবিলাকক মই সুধিছোঁ যে তোমালোকে পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি কাক বুলি ভাবা বহুতে ক'লে যে যিসকলে মন্ত্ৰী এম এল এবিলাক বোলে পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ কিছুমানে ক'লে যে যাৰ হাতত বন্দুক আছে ইয়ে বোলে শক্তিশালী ব্যক্তি কোনোবাই ক'লে যে জিলা উপায়ুক্তজন আটাইতকৈ শক্তিশালী ব্যক্তি তেতিয়া মই তেওঁলোকক ক'লোঁ যে এজন মন্ত্ৰী তেওঁৰ কাৰ্যকাল 5 বছৰ এখন চৰকাৰ 5 বছৰ থাকে তেওঁ 5 বছৰৰ কাৰণে মন্ত্ৰী 5 বছৰতে শক্তিশালী হয় এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ সেই ৰাজ্যখনৰ কাৰণেহে শক্তিশালী তেওঁ গৈ পেলাই কাইলৈ আমেৰিকা জাপানত গৈ তেওঁ কিন্তু এজন শক্তিশালী ব্যক্তি নহয় তেওঁ নিজৰ ৰাজ্যখনৰ ভিতৰতে প্ৰধানমন্ত্ৰীজন তেওঁ নিজৰ দেশখনৰ ভিতৰতে শক্তিশালী তাৰ মাজতে তেওঁৰ শক্তিটো সীমাবদ্ধ কিন্তু যদি পৃথিৱী জুৰি যদি আমি নিজৰ শক্তিটো আমি বিস্তাৰ কৰিব খোজোঁ সেইটো হ'ল জ্ঞান যি মানুহ জ্ঞানেৰে শক্তিশালী সেই মানুহেই পৃথিৱীৰ ভিতৰত শক্তিশালী তেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক ক'লোঁ তোমালোকে শেক্সপিয়ৰৰ নাম শুনিছানে বোলে শুনিছোঁ গতিকে শেক্সপিয়ৰ কিন্তু পৃথিৱীৰ সকলো মানুহে জানে পৃথিৱীৰ সকলো মানুহেই শেক্সপিয়ৰৰ নাম শুনিছে তোমালোকে যদি অসমৰ ক্ষেত্ৰতে যদি চোৱা শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা ভূপেন হাজৰিকা এইসকল ব্যক্তিক আমি যুগে যুগে ধৰি আমি পূজা কৰি আহিছোঁ তেওঁলোক আমি জাতাৰি ধৰণে কাৰণ তেওঁলোকৰ যিটো জ্ঞানৰ পোহৰ সেই পোহৰটোৱে হাজাৰ হাজাৰজন মানুহক লাখ লাখজন মানুহৰ পোহৰাই তুলিছে তেওঁলোকে গতিকে সেইসকল ব্যক্তিহে প্ৰকৃতাৰ্থত একোজন শক্তিশালী ব্যক্তি আৰু সমাজে সেইসকল ব্যক্তিকে যুগে যুগে পূজা কৰে কেতিয়াও ক্ষণস্থায়ীভাৱে শক্তিশালী ব্যক্তিক কেতিয়াও কোনো এটা জাতিয়ে এখন সমাজে যুগে যুগে কেতিয়াও পূজা নকৰে জ্ঞানেৰে শক্তিশালী ব্যক্তিসকলকে সমাজে যুগে যুগে পূজা কৰি আহিছে গতিকে আমি আমাৰ নতুন প্ৰজন্মই আমি সেই তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়াত আমি আগবাঢ়ি যাব লাগিব আমি বিভিন্ন দিশত আমি জ্ঞান অৰ্জন কৰি নিজকে শক্তিশালী কৰি তুলিব লাগিব আমাৰ উদ্দেশ্য ব্যাখ্যা কৰোঁতে আমাৰ ফণীন্দ্ৰ সোণোৱাল ডাঙৰীয়াই এটা কথা ক'লে যে আমি কেৱল চাকৰিমুখী হ'লেই নহ'ব আমি চাকৰি বিচৰা ব্যক্তি হ'লে নহ'ব আমি চাকৰি দিব পৰা ধৰণৰ এজন ব্যক্তি হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব এই কথাটো কওঁতে মোৰ এটা কথা হঠাৎ মনত পৰি গ'ল মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ ডিগ্ৰী পঢ়াৰ পিছত পৰীক্ষা দিলোঁ দিয়াৰ পিছত মোৰ এগৰাকী ক্লাছমেট আছিলে সেই ক্লাছমেটগৰাকীৰ তেওঁৰ দেউতা সেই সময়ৰ লখিমপুৰৰ DRDৰ প্ৰজেক্ট ডাইৰেক্টৰ আছিল আমাৰ টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াই চিনি পাব তেখেত আমাৰ গগৰাম পেগু ডাঙৰীয়া আছিল এতিয়া অৱশ্যে তেওঁ ঢুকালে এই পৃথিৱীত নাই তেওঁ ACS বিষয়া আছিলে তেতিয়া তেওঁৰ ল'ৰাজনে মোক ক'লে যে আমি যিহেতু এতিয়া অলপ দিন বহি আছোঁ ৰিজাল্ট দিয়ালৈকে এতিয়া আমাৰ দেউতাইতো এতিয়া বোলে কোটি কোটি টকা কাম দি আছে আমি দুইটাই মিলি এটা কাম কৰোঁ ব'লা দেউতাৰ পৰা লৈ পেলাই আমি এটা কাম কৰোঁ আৰু কথা মতে কাম পিছদিনা তেওঁৰ ঘৰত গ'লোঁ গৈ পেলাই তেওঁক ক'লোঁ যে দেউতা আমি এতিয়া এনেই পৰীক্ষা দি পেলাই বহি আছোঁ গতিকে আমাক এটা কাম দিয়ক বিপুলো থাকিব ল'ৰাজনৰ নাম বিপুল তেতিয়া তেওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা ক'লে সেই কথাটো মোৰ জীৱনৰ গোটেই দিশটো সলনি কৰিলে তেতিয়া মোক তেওঁ ক'লে যে জীৱনত কেতিয়াও কাম লোৱা মানুহ নহ'ব কাম দিয়া মানুহ হ'বলৈ কাৰণে চেষ্টা কৰা আৰু তোমাক মই কামটো নিদিম কাম দিব পৰা এজন মানুহ হ'লে তুমি পৰিণত হোৱা গতিকে তেনেকুৱা ধৰণে তুমি আগবাঢ়িবা আৰু সেই কথাটোৱে মোৰ জীৱন এটা বৰ ব্যাপকভাৱে মোৰ জীৱন এটা ৰেখাপাত কৰিলে
আৰু তাৰ পিছত মই মোৰ জীৱনৰ গতিটো মই বেলেগ ধৰণে ল'ব লগা হয়। গতিকে এই কথাবিলাক জীৱনৰ সৰু সৰু কথাই কেতিয়াবা মানুহৰ গোটেই জীৱনৰ গতিটো সলাই দিয়ে। গতিকে আমি ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ক্ষেত্ৰতে নাখায় জিলিকি থাকিব লাগিব। আপুনি সোণ হীৰা তুমি মাটিত পুতিলেও জিলিকিব, য'তে হ'লেও জিলিকিব, কিন্তু সোণ হ'বৰ কাৰণে আকৌ তুমি চেষ্টা কৰিব লাগিব। আমি নিশ্চয় হীৰা হ'বৰ কাৰণে হীৰা হ'বৰ কাৰণে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আমি সদায় বিভিন্ন ক্ষেত্ৰত আমি ভাবোঁ যে বিভিন্ন ধৰণে কাম কৰি আমি কষ্ট নকৰাকৈ আমি ছাকচেছটো বিচাৰোঁ। এইটো কিন্তু কেতিয়াও সম্ভৱপৰ নহয়। আমি যি কামেই নকৰোঁ যদি কঠোৰ পৰিশ্ৰমে চিনচিয়াৰলি যদি আমি কৰোঁ নিশ্চয় আমি এটা সময়ত সফল হওঁ। মই নিজে এই কথাটো সদায় বিশ্বাস কৰোঁ। কাম কৰি যাওঁ কিন্তু আমি কেতিয়াও তাৰ ফলৰ আমি আশাবাদী নহয়। সেই ফল যি আহে সেই ফল অট'মেটিকেলি আহে যদি চিনচিয়াৰলি কাম কৰি যোৱা যায়। এটা দিন হয়তো মানুহে সমাজত স্বীকৃতি দিবই। কৰি থাকোঁতে বিভিন্ন ধৰণৰ সংঘাত পোৱা যায়। সেইকাৰণে হয়তো ভূপেন হাজৰিকাই লিখিছিলে সংঘাতে আনি দিয়ে জীৱনৰ নতুন তৰংগ। এই সংঘাতবিলাক থাকিবই। এই সংঘাত যেতিয়া আমি মুখামুখি হ'ম সেই সংঘাতবিলাকে আমাৰ নতুন জীৱনৰ অভিজ্ঞতা দিয়ে। যেতিয়া আমি সাগৰত নাও এখন চলাবলৈ চেষ্টা কৰা হয়, সাগৰৰ বিভিন্ন ধৰণৰ ঢৌৱে বতাহে নাওখন ডুবাবৰ কাৰণে চেষ্টা কৰিবই। তাৰ মাজত যেতিয়া বিভিন্ন প্ৰত্যাহ্বানবিলাকৰ নেওচি পেলাই যেতিয়া আমি নিৰ্দিষ্ট লক্ষ্যস্থত উপনীত হওঁ, যি জীৱনৰ অভিজ্ঞতা অৰ্জন হ'ব সেই অভিজ্ঞতাই জীৱনটোক অন্যতা দিশলৈ লৈ যাবৰ কাৰণে নিশ্চয় সহায় কৰিব। মই বিশ্বাস কৰোঁ যে জীৱনত নিজৰ মা দেউতা আৰু নিজৰ শিক্ষক এই দুজনৰ প্ৰতি যদি প্ৰবল শ্ৰদ্ধা আৰু বিশ্বাস থাকে সেই ব্যক্তিক কেতিয়াও জীৱনত বিপদত নপৰে। বহু ব্যক্তি আমি দেখোঁ, বহু ছাত্ৰ ছাত্ৰী দেখোঁ যে জীৱনত তেওঁলোকে সফল হয় কিন্তু নিজৰ মা দেউতাকক তেওঁলোকে চাবৰ কাৰণে এটা সময় উলিয়াবৰ কাৰণে তেওঁলোকৰ হাতত সময় নাথাকে। গতিকে সেই ব্যক্তিজনক কিন্তু মই কেতিয়াও সফল ব্যক্তি হিচাপে মই বিবেচনা নকৰোঁ। হয়, তেওঁ প্ৰফেচনেল দিশত সফল হৈছে। তেওঁ যিজন ব্যক্তিয়ে নিজৰ বৃদ্ধ মা দেউতাকক বৃদ্ধাশ্ৰমত থৈ পেলাই নিজে এটা সুখৰ জীৱন কটাইছে, সেই ব্যক্তিজনক মই কেতিয়াও সুখী ব্যক্তি বুলি মই ব্যক্তিগতভাৱে মই কেতিয়াও অনুভৱ নকৰোঁ। গতিকে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিব খোজোঁ, কেৱল আমি অধ্যয়ন কৰি নিজে ছাকচেছ হ'লে নহ'ব। এই জীৱনৰ এই সৰু সৰু বিষয়বিলাক, এই গুৰুত্বপূৰ্ণ বিষয়, সৰু সৰু অৰ্থাৎ গুৰুত্বপূৰ্ণ বিষয়বিলাক কিন্তু আমি নিশ্চয় অনুধাৱন কৰিবলৈ কাৰণে শিকিব লাগিব। ডাঙৰৰ প্ৰতি শ্ৰদ্ধা, সৰুৰ প্ৰতি মৰম, মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী, অগ্ৰজনক সকলোকে আমি নিশ্চয় শ্ৰদ্ধা ভক্তিৰে আমি আগবাঢ়ি যাব লাগিব। আজি যিসকল ছাত্ৰ ছাত্ৰী ভাল ৰিজাল্ট কৰে মা দেউতাকে গৌৰৱত ফুলি পৰে। তেওঁলোকক পঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকলে অতি আনন্দিত হয়। সেই নিজৰ যিখন গাঁৱত বসবাস কৰে সেই গাঁও অঞ্চলৰ ৰাইজে গৌৰৱ কৰে যে আমুকৰ ঘৰৰ ল'ৰাটো ইমান ভাল ৰিজাল্ট কৰিছে, ভৱিষ্যতে ডাঙৰ মানুহ হ'ব। কিন্তু যেতিয়া গৈ পেলাই ভাল জেগাটোত হোৱাৰ পিছত যেতিয়া নিজৰ গাঁওখনক পাহৰি যায়, নিজৰ মা দেউতাকক পাহৰি যায়, নিজৰ সমাজখনক যেতিয়া পাহৰি যায়, নিজৰ জাতিটোক যেতিয়া পাহৰি যায়, কেতিয়াও এজন ভাল ব্যক্তি বুলি আমি ক'ব। সদায় আমি নিশ্চয় নিজৰ জাতিক ভাল পোৱা মানে, নিজৰ আইক ভাল পোৱা মানে কেতিয়াও অন্যক বেয়া পোৱাটো নুবুজায়। যদি বিভিন্ন জাতি জনগোষ্ঠীবিলাকে নিজে নিজে যদি একদম চেষ্টা কৰি পেলাই তেওঁলোকৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনবিলাকে হওক, স্বায়ত্তশাসিত পৰিষদবিলাকেই হওক, নিজৰ জাতিটোক যদি ওপৰলৈ লৈ যায়, প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আল্টিমেট অসমখন উন্নতি হ'ব, আল্টিমেট ভাৰতবৰ্ষখন উন্নতি হ'ব, এনেকুৱা হ'ব পাৰে। আৰু সেইটো হোৱাটোৱেই উচিত। মই বেছি দীঘলীয়াকৈ ক'ব খোজা নাই। সকলোলৈকে পুনৰবাৰ মোৰ শ্ৰদ্ধা জনাইছোঁ আৰু যিসকলে এই বঁটাটো লাভ কৰিবৰ কাৰণে সক্ষম হৈছে সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। ভৱিষ্যতৰ দিনত তোমালোকে আৰু উন্নতি কৰা, নিজৰ জাতিটোক বিভিন্ন দিশত আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰক। আমাৰ স্বায়ত্তশাসিত পৰিষদৰ
আমাৰ টংকেশ্বৰ সোণোৱালকে আদি কৰি যিসকল বিষয়ববীয়া হৈছে সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ বিনোদ বৰা ডাঙৰীয়া তেখেতে সুদূৰ মাজুলীৰ পৰা আহি আজি এই অনুষ্ঠানটোত উপস্থিত থকাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।